নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ জানুৱাহকৰ দ্বিতীয়টি খণ্ডলৈ। আৰু আপোনালোকে চাই আছে খাটি অসমীয়া মিক্স মছলা। বন্ধুসকল, আপোনালোকে জানে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখন আমেৰিকান নাম্বাৰিং ব্যৱস্থা অনুসৰি 1 সেপ্টিলিয়ন আৰু ইউৰোপীয়ান নাম্বাৰিং ব্যৱস্থা অনুসৰি 1 কোৱাড্ৰিলিয়ন তৰা আৰু প্ৰায় 200 বিলিয়নৰ পৰা 2 ট্ৰিলিয়ন পৰ্যন্ত আকাশগংগাৰ দ্বাৰা গঠিত। বন্ধুসকল, 1 সেপ্টিলিয়ন আৰু 1 কোৱাড্ৰিলিয়ন মানে হৈছে 1ৰ পিছত 24টা শূন্যৰ সমান। কিন্তু বন্ধুসকল, আজি আমি কথা পাতিম আমাৰ সৌৰমণ্ডলখনৰ বিষয়ে। এই মহাবিশাল বিশ্বব্ৰহ্মাণ্ডখনৰে এটা বিন্দু মাত্ৰ অংশ হৈছে আমাৰ সৌৰজগতখন, যাক আমি মিল্কি ৱে গেলেক্সি বুলিও জানো। বন্ধুসকল, এই মিল্কি ৱে গেলেক্সিৰে বিন্দু মাত্ৰ অংশ এটা হৈছে আমাৰ সৌৰমণ্ডলখন। বন্ধুসকল, আমাৰ এই সৌৰমণ্ডলখন মুঠতে এটা তৰা, 8টা গ্ৰহ আৰু এই গ্ৰহবোৰৰ প্ৰায় 166টা উপগ্ৰহ আছে, য'ত তৰা হৈছে সূৰ্য আৰু গ্ৰহবোৰ হৈছে ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এই গ্ৰহবোৰৰ ইংৰাজী নামসমূহ হৈছে ক্ৰমে মাৰ্কিউৰী, ভেনাছ, আৰ্থ, মাৰ্চ, জুপিটাৰ, ছেটাৰ্ণ, ইউৰেনাছ আৰু নেপচুন। এই গ্ৰহসমূহৰ ইংৰাজী নাম আৰু হিন্দী নামসমূহ আপোনালোকৰ স্ক্ৰীণত দেখুওৱা হৈছে। এতিয়া মই এই সকলোবোৰৰ বিষয়ে আপোনালোকক সঠিকভাৱে জনাম। গতিকে পলম নকৰি আহক বন্ধুসকল, আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টি। বন্ধুসকল, প্ৰথমতে আমি জানো আহক আমাৰ সূৰ্যৰ বিষয়ে। সূৰ্যই হৈছে আমাৰ সৌৰমণ্ডলখনৰ একমাত্ৰ তৰা। সূৰ্যই কেন্দ্ৰত থাকি আমাৰ সৌৰমণ্ডলখনক স্থিৰতা প্ৰদান কৰি ৰাখিছে। সূৰ্যৰ ব্যাস প্ৰায় 13,90,000 কিলোমিটাৰ। সূৰ্যটো হাইড্ৰজেন আৰু হিলিয়াম গেছৰ দ্বাৰা গঠিত। বন্ধুসকল, এতিয়া আমি কথা পাতিম বুধ গ্ৰহৰ বিষয়ে। সূৰ্যৰ পৰা আটাইতকৈ কাষত থকা আৰু সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ। সূৰ্যৰ চাৰিওফালে এপাক পৰিক্ৰমা কৰিবলৈ এই গ্ৰহটোৱে 88 দিন সময় লয়। ই নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ প্ৰায় 58.65 দিন সময় লয়। বুধ গ্ৰহ সূৰ্যৰ পৰা প্ৰায় 7 কোটি কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই গ্ৰহটোৰ কোনো উপগ্ৰহ নাই। বন্ধুসকল, আমি এই গ্ৰহটো পৃথিৱীৰ পৰা খালী চকুৰে দেখা পাওঁ। এই গ্ৰহটোৰ ব্যাস হৈছে প্ৰায় 4,880 কিলোমিটাৰ। বন্ধুসকল, এতিয়া আমি কথা পাতিম শুক্ৰ গ্ৰহৰ বিষয়ে। এই গ্ৰহটো সূৰ্যৰ পৰা দ্বিতীয় স্থানত অৱস্থিত। সূৰ্যৰ সম্পূৰ্ণ একপাক পৰিক্ৰমা কৰিবলৈ এই গ্ৰহটোৱে 224.7 দিন সময় লয় আৰু নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ই 243 দিন লাগে। এই গ্ৰহটো সূৰ্যৰ পৰা 10 কোটি 80 লাখ কিলোমিটাৰ দূৰত্বত অৱস্থিত। বুধ গ্ৰহৰ দৰে এই গ্ৰহটোৰো কোনো ধৰণৰ উপগ্ৰহ নাই। এই গ্ৰহটোৰ ব্যাস হৈছে প্ৰায় 12,092 কিলোমিটাৰ। বন্ধুসকল, বুধ গ্ৰহৰ দৰে এই গ্ৰহটোকো আমি খালী চকুৰে দেখা পাওঁ। ইয়াৰ পিছতেই এতিয়া আমি জানিম সূৰ্যৰ পৰা তৃতীয় নম্বৰ স্থানত থকা আমাৰ মৰমৰ
পৃথিৱী গ্ৰহৰ বিষয়ে। পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন সময় লয় আৰু নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ ইয়াক 24 ঘণ্টা সময় লাগে। বন্ধুসকল, পৃথিৱীত 77% নাইট্ৰজেন, 21% অক্সিজেন আৰু কিছু পৰিমাণে আইৰণ আৰু কাৰ্বন ডাই অক্সাইড আছে। পৃথিৱীখনেই হৈছে সৌৰজগতৰ এনে এটা গ্ৰহ য'ত জীৱন আছে। ই সূৰ্যৰ পৰা 14,96,00,000 কিলোমিটাৰ দূৰত্বত আছে। বন্ধুসকল, আপোনালোকে জানেই যে পৃথিৱীৰ এটা উপগ্ৰহ আছে যাক আমি চন্দ্ৰমা বুলি কওঁ আৰু ইংৰাজীত ইয়াক মুন বুলি জনা যায়। বন্ধুসকল, পৃথিৱীখনৰ ব্যাস হৈছে 12,742 কিলোমিটাৰ। পৃথিৱীৰ পিছতেই এতিয়া আমি কথা পাতিম মংগল গ্ৰহৰ বিষয়ে। মংগল গ্ৰহ সূৰ্যৰ পৰা 4ৰ্থ স্থানত অৱস্থিত। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় 23 কোটি কিলোমিটাৰ। সূৰ্যৰ চাৰিওফালে এটা পৰিক্ৰমা কৰিবলৈ এই গ্ৰহটোৱে 1 বছৰ 322 দিন সময় লয়। নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ মংগল গ্ৰহৰ 24 ঘণ্টা 39 মিনিট সময় লাগে। মংগল গ্ৰহৰ ব্যাস হৈছে 6,794 কিলোমিটাৰ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক আমাৰ সৌৰমণ্ডলৰ একমাত্ৰ তৰা সূৰ্য আৰু ইয়াৰ 4টা গ্ৰহ ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী আৰু মংগলৰ বিষয়ে আপোনালোকক জনালোঁ। জানুৱাসকল তৃতীয় খণ্ডত আপোনালোকে জানিবলৈ পাব বাকী থকা আন 4টা গ্ৰহ ক্ৰমে বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন গ্ৰহৰ বিষয়ে। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, লগতে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু জানুৱাহকৰ তৃতীয় খণ্ডটি প্ৰথমেই উপভোগ কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'ব। তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ বন্ধুসকল, আগলৈ লগ পোৱাৰ আশাৰে। ধন্যবাদ।